মাৰিছ না ভিডিঅ' কৰিছ? ভিডিঅ'। हेलो गाइज जून लाइफस्टाइल ब्लगले आपनालोকক पुनरबार स्वागतम जनाइছো। আজি এখিনি কত আছো জানে একদম ভঙাগড় পাহাৰটোৰ ওপৰত তাক ভিউটো দেখাও এবাৰ আপোনালোকক একচুয়ালি ভিউটো দেখাও বুলিয়ে মই এডখত অকনমান ৰখি দিলো মোৰ গাড়ী তলত ৰাখি থৈছো তলত গাড়ী ৰখাই পেলাই এডখতে অকমান নামি গলো আপোনালোকক ভিউটো দেখাম বুলি না ভিউটো অকমান দেখাবি মানে কথা হল কি মই জ্যোতি চিত্ৰবনত গৈ আছো আমাৰ ভাঙাগড় পাহাৰটো পাৰ হলে জ্যোতি চিত্ৰবন আৰু দ্বিতীয় পালি ভ্যাকচিন লবৰ কাৰণে জ্যোতি চিত্ৰবনত গৈ আছো ইমান ভাল লাগে নহয় পাহাৰটো উঠি অহা পিছত চাওকচোন এবাৰ ভিউটো চাওক পাহাৰৰ ভিউটো ইমান মজা লাগে নহয় আপোনালোকক অকমান মই জুম কৰি দেখাইছো এটো দেখিছে না পাহাৰৰ ভিউটো দেখিছে না এটো এতিয়া মই গৈ আছো দ্বিতীয় পালি ভ্যাকচিন লবৰ কাৰণে প্ৰথম পালিটো বহুত বেয়াকৈ জ্বালা দিলে এতিয়া ভয় খাই খাই আহি অকমান ফ্ৰেছ হৈ পেলাই এয়া ৰখি পেলাই আপোনালোকক ভিউটো দেখালো সবলক এতিয়া ইনজেকশন লব গৈ আছো গতিকে আজি দিনটো এনেকৈ আৰম্ভ কৰো ন বলক তেতিয়াহ'লে সো পাহাৰ আহি আছো পাহাৰটোত বিৰাট মজা লাগে পৰিৱেশটো চাওকচোন এবাৰ একদম মন চন ফ্ৰেছ হৈ যায় ইমান ধুনীয়া পৰিৱেশ কিন্তু আজিকালি কি হৈছে জানা এই পাহাৰৰ ওপৰেদি মানুহ বেছি গাড়ী যায় আগতে ইমান বেছি ভিৰ নাছিলে এখন আমাৰ গুৱাহাটী মেডিকেল কলেজখন এখন কলেজখন পাহাৰৰ ওপৰত যিখন আছে এই গেটখনৰ ওচৰলৈ গ'লে দেখা পাব এখন গুৱাহাটী মেডিকেল কলেজ আমি একদম পাহাৰৰ ওপৰত যে আছে যে ভাঙাগড়ৰ তাৰ পিছত প্ৰকাণ্ড টিভি টাৱাৰ এটো এপিনেদি মাত্ৰ পাহাৰখিনিহে আৰু পাহাৰখিনি নামিলে আমি জ্যোতি চিত্ৰবন পাওঁ সো আৰু আহিবলৈও ভাল লাগে জাম নাথাকে জিএছ ৰুটটো পাৰ হৈ গলে আপোনাৰ কবই নালাগে কেনেকুৱা যাম এতিয়া আমি এখিনিয়েদি গৈ থাকিলে ইয়াৰ মজাটো অকমান বেলেগ একদম ঠাণ্ডা ঠাণ্ডা গ্ৰীনি গ্ৰীনি অক্সিজেন লৈ লৈ গৈ থাকিব পাৰি একদম ফ্ৰেছ মই মাস্কটো পিন্ধি লোৱা নাই এতিয়া কাৰণ গাড়ীত আছো যে নামিলে পিন্ধিব লাগিব হেতু কাৰণে ইয়াতে ৰাখি থৈছো দে মাস্ক কিন্তু পিন্ধাটো জৰুৰী হয় হেতু কাৰণে এতিয়া মই ঘৰৰ আমাৰ মোৰ লগত থকা সিস্টাৰজনী আৰু মই এটো সব কিমান ডাউন এয়া হৈ গল এয়া কাহিলিপাৰাৰ পাহাৰটো একদম পুৰা ডাউন হয় কিন্তু তথাপিতো ভাল লাগে জানেনে খুব এটা মজা লাগে পিনেদি আহি পেলাই মই খুব ভাল পাওঁ মোৰ ভাল লগা ৰাস্তা এটা এটো হেতু কাৰণে অকমান লাহে লাহে আহিছো গাড়ীখন আৰু ডাউন পুৰা ডাউন হয় এটো মানে কাহিলিপাৰাৰ হেৰিটো একদম ডাউন কিন্তু মজা লাগে এই ভাগ হৈ গল শিৱ মন্দিৰ মোৰ ভাল লগা বহুত ভাল লগা সো আমি আহিলো জ্যোতি চিত্ৰবনৰ ভিতৰতে গাড়ী পাৰ্কিং কৰিলো পাৰ্কিং সাৰ্কিং কৰি এইবিলাক এয়া ভিতৰত সোমাই আহিছো এতিয়া এটো পৰিৱেশ ধুনীয়াকৈ চেয়াৰ পাৰি পাৰি থোৱা আছে কাৰণ মানুহ আহি ইয়াতে ৱেট কৰে তাৰ পিছত ভিতৰৰ এটা কাউণ্টাৰত গৈ পেলাই ভ্যাকচিনটো ল'ব লাগে সো ময়ো গৈ আছো সন্মুখতে টকেন দিলে আমাৰ ইণ্ডাষ্ট্ৰিৰ আন্তৰিক্স মুন্মি কলিতা তেখেতলোকো বহি আছে তাৰ পিছতে এতিয়া মই গৈ আছো ভিতৰলৈ আপোনালোকক পৰিৱেশটো দেখাবৰ কাৰণে ঘূৰি ঘূৰি মই দেখাই আছো আৰু মোৰ খুব ভাল লাগে ইয়াত আহিলে হেতুৱে আৰু এয়া মই এতিয়া টকেন লৈ পেলাই ৱেট কৰি আছো ভ্যাকচিন ল'বৰ কাৰণে ল'ম আৰু কিন্তু তাৰ আগত মই কৈ আছো মোৰ ভয় লাগে বুলি পেলাই যোৱা বছৰটো যি 5 দিন মান পৰিলো গা বেয়া হৈ পেলাই
আকৌ এবাৰ যাতে একো নহয় আৰু তাকে চিন্তা কৰিলে দাদাজনে কৈ আছে যে এবাৰ একো নহয়, এবাৰ তেনেকুৱা যোৱাবাৰৰ দৰে একো নহয়, তুমি আৰামছে ভেকচিন লোৱা। সেইটো সাহতে গৈ আছোঁ। এতিয়া ভেকচিনটো লৈ লওঁ, কিন্তু আন্ধাৰ হয়, মানে কি হয় ভিতৰত হয়তো অকণমান আন্ধাৰ লাগিছে চাগে আপোনালোকে দেখাওঁতে, আৰু হুলস্থুল বহুত বেছি হৈ আছে, ষ্টেণ্ড ফেনবোৰ চলি আছে, গৰম, সেইটো কাৰণে মই আপোনালোকক গোটেই চাউণ্ডটো শুনাই দিয়া নাই আৰু, কিন্তু ভয় কৰিছোঁ ইনজেকশ্যন ল'বলৈ, উপায় নাই, তথাপিতো ভেকচিনটো আৰু লৈ লওঁ, উপায় নাই ন, ছেকেণ্ড ড'জ যিটো নেকি কমপ্লিট হ'ব আৰু আজি, তাকেহে আৰু চাওঁ ৰ'ব। ভেকচিন লৈ কমপ্লিট হ'ল। মই এনেই এবাৰ কেমেৰাটো ঘূৰাই দিছোঁ, জ্যোতি চিত্ৰবনৰ পৰিৱেশটো চাওকচোন, যিফালে চাই সেইফালেই গ্ৰীণি। মই অকণমান ৱেইট কৰি আছোঁ, ভেকচিনটো লৈয়ে ডাইৰেক্ট উঠি যোৱা নহয় দিয়কচোন। এয়া আজি আমাৰ ৰাজেশ দাহঁতকো আছে ওচৰতে, তেখেতৰ লগত এনেই অকণমান কথা পাতোঁ, আমাৰ সকলোৰে মৰমৰ ডাইৰেক্টৰ, তেখেত শ্ৰদ্ধাৰ আমাৰ সকলোৰে ৰাজেশ ভূঞা ছাৰ, একচুৱেলি আমি দাদা বুলি মাতোঁ, খুব ভাল হয়, তেখেতক বহুত দিনৰ মূৰত লগ পালোঁ, সেইটো কাৰণে অকণমান তেখেতৰ লগত কথা পাতিলোঁ। তেখেতে মোৰ ব্লগলৈ চাই পেলাই হাঁহি কৈছে, সিমানে বহুত ভাল লাগিলে দাদা, নাইচ টু মিট ইউ, আপোনাক লগ পাই পেলাই আজি বহুত দিনৰ মূৰত লগ পালোঁ। দাদাহঁতক লগ পালোঁ, অকণমান হাঁহিলোঁ, ফূৰ্তি কৰিলোঁ, খুব ভাল লাগে। আৰু মই সঁচাকৈ ইণ্ডাষ্ট্ৰি আমাৰ মানুহখিনি খুবেই ভাল, খুব মৰমীয়াল হয়, অকণমান লগ পালে বহুত বেছি আমি হাঁহোঁ, মাতোঁ, কথা পাতোঁ। ৰাজেশ দাক লগ পায়ো আজি বহুত দিনৰ মূৰত অকণমান কথাও পাতিলোঁ, ভাল লাগিলে। এতিয়া মই গৈ আছোঁ, মোৰ গাড়ী পাৰ্কিং আছে এইফালে, ভেকচিন লৈ এয়া এতিয়া গৈ আছোঁ, মানে কি হয় ইফালে অকণমান বেকত পাৰ্কিং কৰি থৈছোঁ গাড়ী, জ্যোতি চিত্ৰবনৰ ভিতৰতে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। যদি ভাল লাগিছে শ্বেয়াৰো কৰি দিব, আপোনালোকৰ মৰম চেনেহৰ কাৰণেই মই ব্লগ বনাই আছোঁ, গতিকে আপোনালোকৰ মৰম বহুত বেছি দিয়ে আৰু বহুত বেছি কমেণ্ট চমেণ্ট কৰে, ভাল লাগে মোৰ। যদি আজি ব্লগটো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ মোৰ চেনেলত আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব। চ' আজিলৈ ইমানেই নহয় জানো, ব্লগটো ৰাখোঁ, ইমান দেৰি মোৰ ব্লগটো চাই থকাৰ কাৰণে থেংক ইউ ছ' মাছ, লাভ ইউ অল।